বাকলিবোৰ পেলাব নালাগে। আলু বাকলিটো মই কি কৰি আছোঁ আপোনালোকক দেখাই আছোঁ। আলুৰ বাকলিবোৰ এইদৰে যিকোনো ফুলৰ গুৰিত দি দিব লাগে, সাৰ হয়। মই এতিয়া এই এল'ভেৰাখিনিতে দি দিছোঁ। এইদৰে আকৌ গ্লাছত ভৰাই 2 দিন তিয়াই থ'ব লাগে। ইয়াৰ পানীখিনি দি দিব লাগে ফুলত বা যিকোনো প্লেণ্ট। আলুৰ পৰা আমি পটেছিয়াম পাওঁ। পটেছিয়াম ফুলৰ কাৰণে খুব ভাল, জল্দি গ্ৰথ হয় আৰু কলি সোনকালে পেলায়। সেইকাৰণে আমি আলু বাকলিবোৰ পেলাব নালাগে, এনেকৈ ফুলত পধাত দিব লাগে। ইয়াৰ পৰা ফাৰ্টিলাইজাৰো বনাব পাৰে। ইয়াত পানী ভৰাই থৈ দিওঁ, 2 দিন থৈ সেইটো আকৌ পধাত দিব লাগে। এইদৰে দুদিন ঢাকি থৈ দিম। ইয়াৰে পানীখিনি 1 লিটাৰ পানীত মিক্স কৰি কিনি প্ৰতিটো ফুলৰ দিব পাৰে অলপ অলপকৈ পানী। ফুল জল্দি গ্ৰথ হ'ব, ধুনীয়াকৈ বাঢ়িব, ধুনীয়া ফুলিব, গ্ৰথ সোনকালে হয়। আপোনালোকে ট্ৰাই কৰি চাব। আজি ভিডিঅ'টো কেনেকৈ পালে আপোনালোকে জনাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব।